তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষাংগ ব্লগছ। তো ৰাতিপুৱা এই ঠাণ্ডাত বাৰু ক'ত যায় আপোনালোকক কৈ আছোঁ অলপ আগত যাই কিনে। তো যাই আছোঁ মই বিকিৰ ঘৰত এতিয়া বৰ্তমান। তো এতিয়া কেইটা বাজিল জানে, এতিয়া 5:30 বাজিল ৰাতিপুৱা। তো কি ঠাণ্ডা পৰিছে, তো জেকেট চেকেট মাৰি কিনে আহি গ'লোঁ। তাৰমানে আজি স্কুলৰ পৰা আমাক ক'ৰবাত লৈ যাব তাৰমানে, তো সেইকাৰণে যাওঁ বিকিৰ ঘৰত। বিকিৰ ঘৰৰ পৰা ডাইৰেক্ট স্কুললৈকে যাম। তো আজিৰ ব্লগটো একদম লাষ্টলৈকে চাই থাকক, মজা হ'বলৈ যাই আছে। ৰাতিপুৱা ইমান ঠাণ্ডা লাগিছে, ইমান কুঁৱলী দি আছে, কি ধোঁৱা ওলাই আছে। তো একবাৰ বেক কেমেৰা দি ভিউটো চাই লওক, কেনেকুৱা আন্ধাৰ হৈ আছে, কেনেকুৱা আন্ধাৰ হৈ আছে জেগাবিলাক, লাইট চাইটবিলাক জ্বলি আছে। তো এতিয়া যাওঁ বিকিৰ ঘৰলৈকে, বেছি দেৰি নকৰোঁ। তো বিকিৰ ঘৰত গৈ লগ পাই আছোঁ। তো বিকি তাতে চাহ তাহ খাই কিনে আমি ধুনীয়াকৈ ওলাই যাম। তো এতিয়া অকণমান পোহৰ হৈ গ'ল। তো আজি ব্লগটো ইণ্টাৰেষ্টিং হৈছে, চাই থাকক। তো বিকিৰ ঘৰত চাহ তাহ খাই কিনে আহি গ'লোঁ। এতিয়া নামি আছোঁ চিৰি। তো এতিয়া বাছ এখন পালে হৈ যায় ধুনীয়াকৈ। আমি যাই আছোঁ যি ৰাণী। তো চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ। তো কিবাকৈ এখন বাছ পালোঁ। এতিয়া বাছখনত উঠি আমি স্কুললৈকে গৈ আছোঁ। আৰম্ভ। তো এতিয়া আমি যাবলৈ ল'লোঁ। যোৱাৰ আগতে দুখনমান ইয়াতে ফটো মাৰি লওঁ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন গৌতম কিবা এটা কৈ দিয়া। একদম ভাল লাগছে বে আহিলো। ইয়া চেনেলটো একদম পুৰা একদম অমলান কিবা এটা কৈ দিয়া। একদম ভাল লাগছে। লৰ্ড বঢ়িয়া লাগে ভিডিঅ'বিলাক চাই আগবাঢ়ি যাওক। লাইক সাবস্ক্রাইব এন্ড ফাক ইউ। কিবা এটা কৈ দিয়া ব্লগত দেই। যিহেতু আমি স্কুলৰ পৰা ছাৰ্ভে কৰিব আহিছোঁ, এই মন্দিৰটোতো কিবা ছাৰ্ভে কৰিবলগীয়া আছে, অকণমান কৰি যাওঁ বুলি আহিলোঁ। একবাৰ মন্দিৰৰ ভিতৰলৈকে আহি গ'লোঁ, একবাৰ দৰ্শন কৰিব। কিবা অলপ বুজাই আছে, বুজি লওঁ। বিকি হাই কৰি দিয়া একবাৰ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ইয়াতে কিবা এটা খাই লওঁ এতিয়া সৰুকৈ। তো ইয়াতে খাই লৈ কিনে কিবা আমি এতিয়া যাই আছোঁ এখন গাঁও এখনলৈ। জেগাটো পাই গ'লোঁ আমি, এতিয়া ইয়াতে নামি লওঁ। তো গাইজ, ধুনীয়া পৰিৱেশৰ মাজত ছাৰ্ভে কৰিব আহিছোঁ। তো আমাৰ লগত আছে ধ্ৰুৱ। হাই কৰি দিয়া। হাই। তো যাওঁ এতিয়া অলপ আগলৈকে, এইকেইটা গ'লে গোটেইকেইটা মিলাই চাই থাকক, ধুনীয়াকৈ মানে মজাটো লৈ আছোঁ। ফটো চটো মাৰিলোঁ অকণমান। ইনষ্টাগ্ৰামত চাই ল'ব, ইয়াৰ ইনষ্টাগ্ৰাম আপলোড দিব। আপলোড দি দিম। কাৰণ ছাৰ্ভে কৰিব আহিছোঁ, আমাৰ গৌতমে বুজাই দিব। গৌতম আছে আমাৰ লগত, কচোন অলপ। গাঁওখনৰ ওপৰত আৰু কি ক। আমি আজি ছাৰ্ভে কৰিব আহিছোঁ গাঁওখনৰ ওপৰতে, আৰু গাঁওখনৰ মানুহবোৰ কেনেকুৱা, গাঁওখনত কি কি আছে তাৰে বিষয়ে ছাৰ্ভে কৰিব আহিছোঁ। আৰু সেইটো আমি কৰি আছোঁ অকণমান, অলপ ফটো উঠিলোঁ, ৰিল চিল বনালোঁ। দুখনমান ফটো উঠিলোঁ। তো এতিয়া ইহঁতে আগৰলৈকে গৈছে। তো গাঁওখনৰ মানুহবিলাক কেনেকুৱা। গাঁওখিনিৰ নাম কি হয় গৌতম? গাঁওখিনিৰ নামটো কি আছিল? এইখিনি কিবা ক'লে পাহৰিলোঁ ন নামটো। আচ্ছা ঠিক আছে। এই মানুহজনে এইখিনি জেগাৰ কথা এতিয়া ধুনীয়াকৈ আমাক বুজাই দিব। তো আমি অলপ বুজি লওঁ এইখিনি জেগাৰ কথাখিনি। ঘৰ হিচাপে আপোনাৰ 150 ঘৰমান হ'ব। 150 ঘৰ মানুহ আছে, 150 আৰু বেছিভাগ মানুহ কি ল'ৰা ছোৱালী সৰু আছে নে ডাঙৰ মানুহ বেছি আছে? ডাঙৰ মানুহ বেছি আছে, সৰু মানুহ কম। বঢ়িয়া আছে, লৈ যাবা ঘৰত, লৈ যাবা। বঢ়িয়া, ধুনীয়া মাছ চালাড বনাম। এই বঢ়িয়া, মজা ন পৰিৱেশটো। মেঘালয় পাহাৰ এইখন চাব পাৰে। তোমাৰ এনে গৰু মেঘালয় পাহাৰ পৰিৱেশটো সঁচা ভাল লাগছে ন। চালিয়া জেগাত লৈ আহিলোঁ। হ'ব দে কিমান ল'বি, হ'ব দে।
মেঘালয় চাইড ফুৰিব এইফালে মেঘালয় পৰে তো দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰিছে মেঘালয় বাহান ন হয় না মেঘালয় বৰ্তমান মেঘালয় আছোঁ হাই কৰি দিয়া ব্ৰ হাই 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 জাগাটো ভাল কিন্তু দে কি হাই কৰা নকৰে বে কিন্তু কাইলৈ বাঘ চাক পৰে থাকে নেকি বে বাঘ চাক আছে নেকি আৰু নাযাওঁ আগত নাযাওঁ মেমে বিচাৰি থাকব আৰু বোলা যাওঁ এইফালে হাতী চাতী ওলাইছে কেন ৰাতি জাগাবিলাক বহুত বেলেগ সঁচাই ঘৰবিলাক কেনেকা ন ভাল লাগছে কিন্তু জাগাবিলাক ভাল লাগছে বে এই তোমাৰ গেং বেংটো আহি আছে তো জাগাটো সঁচা ভাল লাগিছে সস্তা মো এতিয়া যাওঁ একদম পকা ধানৰ মাজে মাজে পুখুৰী পুখুৰী বোলে নিজৰা এটা আছে চাই লওক ৱাও অমলান আপোনালোকে চাব পাৰে পুৰা নামি গৈছে ইয়াতে পানীত তো ভাল লাগিছে আহি কিনে আজি বহুত ইয়াতে ফটো উঠি আছে ধ্ৰুৱ বিনয় আছোঁ ইয়াতে পুৰা ভিজি গৈছে ৱাও হৈ আছে পিছফালে চাব পাৰে ধুনীয়াকৈ বেক কেমেৰা দি ভিউটো দেখাই আছোঁ আপোনালোকৰ চাই থাকক নিজতে নিজে হ'বলৈ বিভূত গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা তো এইখন ঘৰলৈকে আহিছোঁ এইখন ঘৰৰ মানুহবিলাকে কেনেকৈ থাকে বা কি কৰি আপোনাৰ ইহঁতে জীৱন নিৰ্বাহ কৰি আছে এই মাইকীজনে কৈ আছে চাই থাকক আপোনালোকে শুনক ভিডিঅ' কৰি লৈছোঁ ভিডিঅ' ক'ত আছে ভিডিঅ' কৰিছে বোলে নামটো ওলাই যাব ওচৰৰ পৰা শুনা নামটো নহ'লে হেৰি নহয় কওকচোন নামটো কওক এজনে কৰ ঠিক আছে আৰু আপোনাৰ ল'ৰা ছোৱালী কিমান আছে আমার এটা নাতি দুটা আৰু আপোনালোকৰ এনে এই ঘৰটোৱে ন আৰু একো নাই খেতি আছেনে আমার খেতে নাই কি কৰি খায় হাজিৰা কৰি হাজিৰা তাই পঢ়িছে নাই নাতিজনী নাতি পঢ়ি আছে কি পঢ়ি আছে 9 পঢ়ি আছে ক'ত যায় স্কুল ৰাণী ৰাণীত যায় আৰু এইটোতো নাযায় স্কুল এটা আৰু বুঢ়া মানুহ কেইটা আছে সেইটো নেকি এটা মাৰ মা আইতাজনী বয়স কিমান মা হৈছে তেওঁৰ বয়স কিমান হৈছে মৰম লাগি কিমান পাইছি 100 প্লাছ 180 নহয় চাগে 108 মান হ'লেও 108 মান 100 আছে ধেমালি আপোনালোকৰ কি চৰকাৰী নাই কথা তো ডাইৰেক্ট দীপৰ বিললৈকে আহিলোঁ দীপৰ বিলখন চাওঁ তো এতিয়া আমি দুপৰীয়াৰ আহাৰখিনি খাই লওঁ তো খাই লৈ কিনে লগ পাই আছোঁ আপোনালোকক
তো আমি ভালে ভালে আহি পালোঁ দিয়ক এতিয়া স্কুললৈকে যাম স্কুলৰ পৰা ডাইৰেক্ট ঘৰলৈকে যাম তো ঘৰত গৈ কিনে আপোনালোকক লগ পাই আছোঁ ধুনীয়া অলপ আগতে আহি পালোঁ আমি পিকনিকৰ পৰা তো ভাল লাগিল আজি দিনটো বহুত ভাগৰ লাগিল ভাগৰ লগাৰ কাৰণে ব্লগটো তাৰমানে সেই নকৰিলোঁ তো অকণমান শুই ল'লোঁ শুই লৈ কিনে এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো আজি দিনটো বহুত ভাল লাগিল তো ব্লগটো যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব নতুন লগ পাই আছোঁ আৰু তাৰ নেক্সট পিকনিক এটা এৰেঞ্জ হৈ আছে তো সেইটো পিকনিকলৈ গ'লে ধুনীয়াকৈ লগ পাই আছোঁ তো চাই থাকক ধুনীয়াকৈ ব্লগটো বাই বাই